हेलो बंधुসকল মই বজিদুল হক আপোনালোকক সকলোকে বিএস পোল্ট্ৰি ফাৰ্মলৈ পোনপ্ৰথমতে স্বাগতম জনাইছো। আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছো। এয়া হ'ল বন্ধুসকল আৰআইআৰ লেয়াৰ মুৰ্গী পালন। আৰআইআৰ লেয়াৰ মুৰ্গী নো কি, এই মুৰ্গীবোৰ কিহৰ বাবে পালন কৰিব লাগে, আজি এই ভিডিঅ'ৰ জৰিয়তে এ টু জেড কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যদি আপোনালোকে আৰআইআৰ লেয়াৰ মুৰ্গী পালন কৰিব বিচাৰি আছে তেনেহলে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। ভিডিঅ'টো কটাকটি নকৰাকৈ সম্পূৰ্ণকৈ শেষলৈকে চাই ল'ব। এটা ব্লগ বন্ধুসকল আমি মূল বিষয়লৈ আলোচনা কৰোঁ। বন্ধুসকল আৰআইআৰ লেয়াৰ মুৰ্গী কণী উৎপাদনৰ কাৰণে পালন কৰিব লাগে, কিয়নো এইবিলাক মুৰ্গী এবছৰত 280টাৰ পৰা 300টা কণী এটা মুৰ্গীয়ে পাৰে আৰু 4 মাহ বয়সৰ পৰা কণী পাৰিবলৈ আৰম্ভ কৰে। একেৰাহে 18 মাহ বা 2 বছৰলৈকে কণী পাৰি থাকে। আৰআইআৰ লেয়াৰ মুৰ্গীৰ শৰীৰৰ ৰং হয় ৰঙা কালাৰৰ আৰু এইবিলাক মুৰ্গীৰ গড় ওজন হয় মাইকীবিলাকৰ 1 কেজিৰ পৰা 1 কেজি 500 গ্ৰাম হোৱা দেখা যায় আৰু মতাবিলাকৰ 2 কেজিৰ পৰা 2 কেজি 500 গ্ৰাম হোৱা দেখা যায়। তো যিয়ে নহওক বন্ধুসকল আৰআইআৰ লেয়াৰ মুৰ্গী বেমাৰ আজাৰ বহুত কম, কিয়নো এইবিলাক মুৰ্গী আজি আমি 4-5 বছৰৰ পৰা পালন কৰি আছো। যদি আপোনালোকে আৰআইআৰ লেয়াৰ মুৰ্গী পালন কৰিব বিচাৰি আছে তেনেহলে এইবিলাক মুৰ্গীৰ অৰিজিনেল পোৱালি যোগান ধৰিব লাগিব আৰু 100% অৰিজিনেল পোৱালি লোৱাৰ বাবে আমাৰ স্ক্ৰীনত দিয়া নম্বৰৰ লগত যোগাযোগ কৰিব পাৰে। আমি অসমৰ যিকোনো ঠাইত এইবিলাক পোৱালি যোগান ধৰি আছো। তো যিয়ে নহওক বন্ধুসকল প্ৰথমে আপোনালোকক এইবিলাক পোৱালি ফাৰ্মত লৈ যাই কিনে ব্ৰুডিং কৰিব লাগিব। যদি আপোনালোকে ঠাণ্ডাৰ বতৰত পোৱালি ফাৰ্মত উঠাইছে তেনেহলে 1 মাহলৈকে ব্ৰুডিং কৰিব লাগিব আৰু যদি গৰমৰ বতৰত পোৱালি আপোনালোকে ফাৰ্মত উঠায় তেনেহলে 15 দিনলৈকে ব্ৰুডিং কৰিব লাগিব। তাৰ পিছতহে এই পোৱালিবিলাকক ফাৰ্মত এৰি দিব পাৰিব। এতিয়া আমি এইবিলাক মুৰ্গী পালন কৰিবলৈ হলে দানা কি ব্যৱহাৰ কৰিব লাগে। প্ৰথম দিনৰ পৰা 15 দিন বয়সলৈকে ব্ৰইলাৰ ফ্ৰী ষ্টেটাৰ দানা খুৱাব লাগিব মুৰ্গীৰ পোৱালিবিলাকক। 16 দিন বয়সৰ পৰা 1 মাহ বয়সলৈকে ব্ৰইলাৰ ষ্টেটাৰ দানা খুৱাব লাগিব মুৰ্গীৰ পোৱালিবিলাকক। 31 দিন বয়সৰ পৰা কণী পাৰালৈকে গৰুৱাৰ দানা খুৱাব লাগিব মুৰ্গীবিলাকক আৰু যেতিয়া মুৰ্গীবিলাকে কণী পাৰিবলৈ আৰম্ভ কৰিব তেতিয়া লেয়াৰ ফেজ 1 দানা খুৱাব লাগিব। যেতিয়া মুৰ্গীবিলাকে 50%ৰ ওপৰত কণী পাৰিবলৈ আৰম্ভ কৰিব তেতিয়া লেয়াৰ ফেজ 2 দানা খুৱাব লাগিব আৰু যিমান দিনলৈকে ফাৰ্মত মুৰ্গী থাকিব লেয়াৰ ফেজ 2 দানা খুৱাই থাকিব লাগিব। এতিয়া এই মুৰ্গীবিলাকক ভেকচিনেশ্যন কেনেকৈ কৰিব। ভেকচিনেশ্যন কৰাৰ নিয়ম হ'ব, যেতিয়া পোৱালিবিলাকৰ বয়স 5 পৰা 7 দিন বয়স হ'ব তেতিয়া ৰাণীখেত F1 ভেকচিনটো 1 ফটাকৈ চকুত নহলে নাকত দিব লাগিব। যেতিয়া পোৱালিবিলাকৰ বয়স 12 পৰা 14 দিন বয়স হ'ব তেতিয়া গাম্বুৰো ভেকচিন পানীৰ লগত খুৱাই দিব লাগিব। যেতিয়া পোৱালিবিলাকৰ বয়স 18 পৰা 21 দিন হ'ব তেতিয়া ৰাণীখেত F2 ভেকচিনটো চকুত বা নাকত 1 ফটাকৈ দিব লাগিব আৰু যেতিয়া 24 পৰা 28 দিন বয়স চলিব পোৱালিবিলাকৰ তেতিয়া গাম্বুৰো ভেকচিনটো পানীৰ লগত খুৱাই দিব লাগিব আৰু যেতিয়া 35 দিন বয়স হ'ব তেতিয়া ফাউল পক্স ভেকচিন কৰিব লাগিব আৰু যেতিয়া মুৰ্গীৰ পোৱালিবিলাকৰ 45 দিন বয়স হ'ব তেতিয়া কৃমি টনিক ব্যৱহাৰ কৰিব লাগিব, মানে পেলুৰ ঔষধ দিব লাগিব। যেতিয়া মুৰ্গীবিলাকৰ বয়স 2 মাহ হ'ব তেতিয়া R2B ভেকচিনটো ভৰিৰ মাংসত 0.5 ml মানে হাফ ml বেজি দিব লাগিব আৰু এটো পুনৰাই 2 মাহ মূৰে মূৰে বেজি দিব লাগিব আৰু যেটো 45 দিন মূৰত আপোনালোকে পেলুৰ ঔষধ ব্যৱহাৰ কৰিলে এটো পুনৰাই 45 দিন মূৰে মূৰে ব্যৱহাৰ কৰিব লাগিব কৃমি টনিক। তাৰ পিছত যেতিয়া পোৱালিবিলাকৰ বয়স 45 দিন পাৰ হ'ব পেলুৰ ঔষধ ব্যৱহাৰ কৰিব। পেলুৰ ঔষধ ব্যৱহাৰ কৰাৰ 4 দিন মূৰত লিভাৰ টনিক ব্যৱহাৰ কৰিব 1 সপ্তাহ ৰেগুলাৰ। যেতিয়া লিভাৰ টনিক শেষ হ'ব তেতিয়া ভিটামিন ব্যৱহাৰ কৰিব 1 সপ্তাহ ৰেগুলাৰ। যেতিয়া ভিটামিন শেষ হ'ব তেতিয়া ক্যালসিয়াম ব্যৱহাৰ কৰিব 1 সপ্তাহ ৰেগুলাৰ আৰু যেতিয়া মুৰ্গীবিলাকৰ বয়স 3 মাহ পাৰ হ'ব তেতিয়া আপোনালোকে লিভাৰ টনিক ভিটামিন ক্যালসিয়াম এটো 10 দিন মূৰে মূৰে ব্যৱহাৰ কৰি যাব লাগিব। তো যিয়ে নহওক বন্ধুসকল দানা আৰু ভেকচিনেশ্যনৰ নিয়ম এইবিলাক মুৰ্গী পালন কৰিলে জানিবই লাগিব, কিয়নো দানা হল প্ৰটিন আৰু ভেকচিন হল যদি কোনো ধৰণৰ বেমাৰ নাহে তাৰ কাৰণে ভেকচিনেশ্যন কৰিবই লাগিব। তো যিয়ে নহওক আমি এই হিচাপত আজি
4 পৰা 5 বছৰ ধৰি আৰিয়া লেয়াৰ মুৰ্গী পালন কৰি আছো কোনো ধৰণৰ অসুবিধা আমি এতিয়ালৈকে দেখা পোৱা নাই আৰু এটা অসুবিধা যদি আপোনালোকে দেখা পায় মুৰ্গীবোৰে এজনে আনজনক খুটিয়ে কৰে শৰীৰৰ মাংস খাই পেলাই তেনেহলে ঠটবিলাক কাটি দিব লাগিব যদি নিয়ম হিচাপত আপোনালোকে ঠট কাটিবলৈ যায় তেনেহলে প্ৰথম যেতিয়া পোৱালি লৈ যাব পোৱালিবিলাকৰ বয়স 15 পৰা 20 দিন হ'ব তেতিয়া প্ৰথম ঠট কাটি দিব লাগিব এটো পুনৰাই 3 মাহ মূৰত আকৌ এবাৰ ঠট কাটি দিব লাগিব আৰু 3 মাহ মূৰে ঠট কাটি যাব লাগিব আৰু যদিও আপোনালোকে নাকাটে তেনেহলে কিবা কাৰণত যদি খুটি কৰে তেনেহলে তেতিয়া কাটিব তো জিয়া নহক বন্ধুসকল আৰু এটা কথা আপোনালোকক ক'বলৈ পাহৰি গলো এটো হল এটা ফাৰ্মত আপোনালোকক যেতিয়া ফাৰ্মত মুৰ্গী এৰি দিব তেতিয়া 17 ঘণ্টা লাইটৰ প্ৰয়োজন হ'ব দিনত 12 ঘণ্টা দিনৰ পোহৰত হৈ যাব আৰু ৰাতি আৰু 5 ঘণ্টা তাত লাইট লগাই দিব প্লাস কৰি দিব তাতে 17 ঘণ্টা হৈ যাব তেনেহলে কণীৰ পাৰ্চেন্টেজটো ভাল থাকিব দিন আৰু ৰাতি মিলি 17 ঘণ্টা দিব লাগে তাৰ পিছত ৰাতি যেতিয়া 9টা বা 10টা বাজিব তেতিয়া লাইটটো অফ কৰি দিলে হ'ল তো জিয়া নহক বন্ধুসকল আমি যি হিচাপত পালন কৰি আছো আপোনালোকক ফুলমূলকে জনাবলৈ চেষ্টা কৰিছো ইয়াতে কিবা ভুল ত্ৰুটি হ'ব পাৰে যদি ভুল ত্ৰুটি হয় সৰু ভাই হিচাপে ক্ষমা কৰি দিব আৰু যদি ভিডিওটো চাই কিনে ভাল লাগিছে তেনেহলে আমাৰ চেনেলখন সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এতিয়ালৈকে যদি বেল আইকনখন মাৰি দিয়া নাই বেল আইকনখন মাৰি দিব পৰৱৰ্তী সময়ত আমি যেতিয়া ভিডিও আপলোড দিম আপোনালোকৰ তাত সোনকালে গুচি যাব সকলোৱে ভালে থাকিব সুস্থ থাকিব ইয়াকে কামনা কৰি আজি ইয়াতে সামৰিছো